নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে দেশ বিদেশৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, এতিয়াৰে পৰা কোনো সংগঠনে দিব নোৱাৰিব অসম বন্ধ। অসম বন্ধ দিলে ভয়ংকৰ বিপদত পৰিব দল সংগঠনসমূহ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। বন্ধ আহ্বান কৰিলে দল সংগঠনে ভৰিব লাগিব 1643 কোটি টকাৰ ক্ষতিপূৰণ। বন্ধৰ ফলত হোৱা লোকচানৰ বাবে চৰকাৰক ধন দিব লাগিব দল সংগঠনে। এদিনৰ ক্ষতিপূৰণ হিচাপে অসম চৰকাৰক আদায় দিব লাগিব 1643 কোটি টকা। অসম আৰক্ষী সঞ্চালক প্ৰধান JP সিঙে টুইটাৰ যোগে পোষ্ট কৰিছে। পুৰণি পোষ্টৰ উদ্ধৃতি দি দল সংগঠনক সকীয়নি দিছে JP সিঙে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, JP সিঙক বিধায়ক অখিল গগৈৰ হুংকাৰ। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। গৰজি উঠিল লুৰিণজ্যোতি গগৈ, ভূপেন বৰাও। JP সিং কোন, ক'ৰ পৰা আহিছে তেওঁ? JP সিঙে আমাক ভয় দেখুৱাই দম দি লাভ নাই। ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক বিধায়ক অখিল গগৈৰ হুংকাৰ। আন্দোলন কৰিব নালাগে যদি কাখন নানিলেই হ'ল। সাহস আছে যদি JP সিঙে কাহ বাতিল কৰিবলৈ কওক। অসম বন্ধৰ আহ্বান জনোৱা দল সংগঠনে দিব লাগিব ক্ষতিপূৰণ। 2022ৰ নিজৰ টুইট ৰিটুইট কৰি বিজেপি JP সিঙৰ ঘোষণা। ইয়াৰ পাছতে JP সিঙক উভতি ধৰিলে বিধায়ক অখিল গগৈয়ে। কোনো কাৰণতে বিদেশীৰ বোজা সহ্য কৰা নহ'ব বুলি অখিল গগৈৰ হুংকাৰ। কা প্ৰসংগত পুনৰ গৰজি উঠিল লুৰিণজ্যোতি গগৈ, ভূপেন বৰাও। আমি কাৰ বিৰোধিতা কৰি আহিছোঁ, আগলৈ বিৰোধিতা কৰি যাম। পুলিচৰ লাঠিৰ কোপ, বন্দুকেৰে ভয় ৰুদ্ধ কৰিব নোৱাৰে প্ৰতিবাদী কণ্ঠ। দেশৰ স্বাৰ্থত সংগ্ৰাম চলাই যাম, ইয়াৰ কোনো বিকল্প নাই, এনেদৰে মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। কাৰ বিৰোধিতাৰে জাঙুৰ খাই উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও। চৰকাৰ আৰক্ষী প্ৰশাসনৰ কোনো ভাবুকিলৈ কেৰেপ নকৰো, প্ৰয়োজনত গুলি খাবলৈ সাজু মই, এনেধৰণৰ মন্তব্য কৰিছে ভূপেন বৰাই। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, মাত্ৰ 100 টকীয়া এটি টেবলেটে নিৰাময় কৰিব কৰ্কট ৰোগ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। মাত্ৰ 100 টকীয়া এটি টেবলেটে নিৰাময় কৰিব পাৰে আপোনাৰ কৰ্কট ৰোগ। মানৱ দেহত কৰ্কট ৰোগ পুনৰাবৃত্তি ৰোধৰ টেবলেট উদ্ভাৱন হৈছে। মুম্বাইৰ টাটা ইনষ্টিটিউটৰ চিকিৎসকৰ বৃহৎ সফলতা। চিকিৎসাৰ পিছতে সুস্থ হৈ পুনৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ বাবে টেবলেট উদ্ভাৱন। এই টেবলেটে প্ৰতিৰোধ কৰিব অগ্নাশয়, হাওঁফাওঁ আৰু মুখত হোৱা কেঞ্চাৰ ৰোগ। ৰেডিয়েশ্যন আৰু কেমোথেৰাপি চিকিৎসাৰ পাৰ্শ্বক্ৰিয়া 50% হ্ৰাস কৰিব টেবলেটটোৱে। এন্দুৰৰ ওপৰত গৱেষণা চলাই এই সফলতা অৰ্জন কৰিছে গৱেষকৰ দলে। বন্ধু বান্ধৱীসকল, এনেধৰণৰ খবৰ নিত্য পাবলৈ হ'লে আমাৰ ফেচবুকৰ পেজটো ফ'ল' আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব আৰু বেল বাটনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব।